স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰং বিৰঙলৈ। আজি মই আপোনালোকলৈ আন এটা খাদ্য সম্ভাৰ লৈ আহিছোঁ। আহকচোন কি চাওঁ। এয়া মই ভলুকা বাঁহৰ এটা গাজ আনি লৈছোঁ আৰু গাজটোৰ ওপৰৰ বাকলিখিনি সম্পূৰ্ণ এৰাই দিছোঁ আৰু ওপৰৰ তলৰ যিটো বগা অংশ আমি এটা সেইটো পাবলৈ গৈ আছোঁ। এয়া বগা অংশটো ওলাই পৰিলে আৰু এটা পানীৰ পাত্ৰত গাজটো সৰু সৰুকৈ চকলিয়াই দিছোঁ। এয়া চকলীয়া হৈ গৈছে আৰু এইখিনি গাজৰ চকল আপোনালোকে দেখিছে। এইখিনি খুন্দু চাউল জাৰিলে যোনখিনি সৰু সৰু চাউল ওলায় সেইখিনিকে খুন্দু চাউল কোৱা হয়। এইটো নিশ্চয় চবেই জানেই। খুন্দু চাউল লোৱা হৈছে আৰু এয়া হৈছে চৌদা খাৰ। খুব কম পৰিমাণে লাগিব কিন্তু চৌদা খাৰ। এয়া আমাৰ উপকৰণ ইমানেই, খুব কম বস্তু লাগে আৰু নতুন এইখিনি চাফা পানী আপোনালোকে কেৰাহীখনত দি ল'ব। যোনখিনি পানীত আপোনালোকে তিয়াই ধুইছিলে সেইখিনি পানী আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু ইয়াত খুন্দু চাউলখিনি পানীখিনি অলপ গৰম হোৱাৰ পাছত খুন্দু চাউলখিনি ইয়াত দি দিছোঁ আৰু তাৰ লগে লগে আমি গাজখিনিও দি দিছোঁ। গাজৰ যিখিনি চকল সেইখিনি দি দিছোঁ আৰু পৰিমাণ অনুযায়ী নিমখ দিছোঁ। এয়া নিমখ আৰু আপোনালোকে এই গাজখিনি মানে সিজিবলৈ দিব। কমেও আপোনালোকে আধা ঘণ্টামান উতলাই ল'ব। আধা ঘণ্টামান উতলাৰ পাছত যিহেতু গাজখিনি সিজি যাব তেতিয়া আপোনালোকে খুব কম পৰিমাণে চৌদা খাৰ দিব। কলখাৰ দিও বনাব পাৰে আপোনালোকে, কিন্তু কলখাৰ দিলে শাকটো কলা পৰি যাব। আৰু চৌদা খাৰটো দিয়াৰ লগে লগে জুইটো বা গেছটো কমাই দিব, কাৰণ যদি বাঢ়ি থাকে জুইটো বা গেছটো তেতিয়া এইখিনি উতলি পৰি যাব। আৰু পিছল হ'বলৈ আপোনালোকে মৰাপাত নাইবা কিবা এটা বস্তু দিব পাৰে আৰু মই সেইটো কাৰণে মৰাপাত কেইডালমান দিম ইয়াত। এয়া মৰাপাত দুডালমান দি দিছোঁ আৰু খাৰখিনি দিয়াৰ 5 মিনিটমান উতলিব। 5 মিনিটমান উতলিবলৈ দিব। উতলাৰ পাছত আপোনালোকে এখন খাৰ শাক হৈ গৈছে। তাৰপাছত নমাই দিওঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ উতলি আহিছে। এদিন বনাই চাব আপোনালোকে, খুব ভাল লাগিব খাই। অসমীয়া এটা খুব তৃপ্তিদায়ক খানা এইটো। গাজ খাৰ খালে মানুহৰ শৰীৰো ভাল থাকে, পেট চাফা থাকে, বহুত কথা আছে। আপোনালোকে খাই চাব আৰু মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ।